ৱেলকাম টু গ্ৰ' আপ অসম। কওঁতাজনে ঠিকেই কৈছে যে হাতৰ পৰা কোনোবাই কিবা কাঢ়ি লৈ যাব পাৰে, কিন্তু ভাগ্যত থকাখিনিৰ পৰা, ভাগ্যত লিখি থকাখিনিৰ পৰা কোনেও একোৱে কাঢ়ি লৈ যাব নোৱাৰে। পুৰণি দিনৰ এটা সত্য কাহিনী আহকচোন শুনো। এসময়ত এজন ৰজাৰ ৰাজ দৰবাৰত এজন গুৰুদেৱ আছিল। তেওঁ খুব কম আহিছিল ৰজাৰ ওচৰলৈ, কিয়নো তেওঁ গাঁৱৰ ওচৰৰ এখন নদীৰ পাৰত এখন আশ্ৰম আছিল। তাতে তেওঁ সৰু সৰু ল'ৰা ছোৱালীবোৰক শিক্ষা দিছিল। সময় উলিয়াই এদিন তেওঁ ৰজাৰ ওচৰলৈ আহিছিল, কিন্তু আহি দেখে ৰজা একেবাৰে চিন্তাত মগ্ন। তেতিয়া গুৰুজনে সুধিলে, কি হ'ল ৰাজন, ইমান কি চিন্তা কৰি আছা? ৰজাই ক'লে, ৰাজকুমাৰী বিবাহৰ উপযোগী হ'ল, কিন্তু ভাল এজন যোগ্য যুৱক বিচাৰিয়ে দেখোন পোৱা নাই। তেতিয়া গুৰুজনে কুণ্ডলীখনকে চাবলৈ ল'লে। কুণ্ডলীখন দেখি আচৰিত হৈ পৰিল। সৰ্বাংগীন সুন্দৰ লক্ষণ আছিল কন্যাগৰাকীৰ। ভাগ্যখনো উজ্জ্বল, আৰু দেখিছিল এই কন্যাগৰাকী যিজনলৈ বিবাহ হ'ব তেওঁ যদি ৰজা হয় এদিন সম্ৰাট হ'বগৈ, আৰু সম্ৰাটৰ পৰা গৈ গৈ এদিন চক্ৰৱৰ্তী হ'বগৈ। যালৈকে যাব সেই পুৰুষজনৰ বংশ পৰিয়ালৰ নামো জিলিকাই তুলিব। যেতিয়া গুৰুজনে এইবোৰ দেখিলে, তেতিয়া তেওঁ মনলৈ বেয়া ভাৱ জাগিব ধৰিলে, কপট ভাৱ জাগিব ধৰিলে। তেওঁ ভাবিলে, এই কন্যাজনীৰ বিবাহ যদি মোৰ লগত কৰাই লওঁ, তেতিয়া দেখোন এদিন ময়ো ৰজা হ'ব পাৰিম। তেওঁ মনলৈ বিকাৰগ্ৰস্ত ভাৱ সোমাই আহিল। তেতিয়া তেওঁ ৰজাজনৰ লগত ছল কৰিব ধৰিলে। ক'লে যে, শুনা ৰাজন, তোমাৰ ৰাজকুমাৰী বহুত প্ৰতিভাশালী আৰু সৌভাগ্যশালী। স্বয়ং লক্ষ্মী বিৰাজ কৰে তেওঁৰ লগত। তেওঁ যি পৰিয়াললৈ যায় সেই পৰিয়ালৰ বংশৰ নাম সন্মান গৌৰৱান্বিত কৰি দিব। কিন্তু ৰাজকুমাৰীৰ বিবাহ সমাজক দেখাই ধুমধামকৈ পাতিব নোৱাৰিবা, নতুবা যিটো পৰিয়াল বংশলৈ ৰাজকুমাৰী যাব সেই বংশটো একেবাৰে ধ্বংস হৈ যাব, শেষ হৈ যাব, আৰু আপোনাৰ পৰিয়াললৈও বিপদ আহিব। ৰজা একেবাৰে চিন্তাত পৰি গ'ল। তেতিয়া গুৰুজনে ক'লে, চিন্তা নকৰিবা ৰাজন, ইয়াৰো এটা সহজ উপায় আছে। ৰজাজনে ক'লে, কওকচোন কওক। তেতিয়া গুৰুজনে ক'লে, ৰাজকুমাৰীক এটা ডাঙৰ কাঠৰ বাকচত ধুনীয়াকৈ বহাই সজাই পৰাই অলংকাৰ দি গাঁৱৰ কাষেদি পাৰ হৈ যোৱা নদীখনত উটুৱাই দিব লাগিব। উটি যাওঁতে যি বাকচটো ধৰি ৰাজকুমাৰীক উঠাই আনিব, তেওঁৰ লগতে ৰাজকুমাৰীক বিবাহ কৰাই দিব। চিন্তা নকৰিব, যদি উঠাই অনা ব্যক্তিজন দুখীয়া দৰিদ্ৰ সামান্যও হয়, তথাপিও ৰাজকুমাৰীৰ যাদুকৰী যেন শক্তিত তেওঁ ৰজা মহাৰাজা হৈ পৰিব এদিন। তেতিয়া ৰজাজনে অলপ ভাবি লাহেকৈ উত্তৰ দিলে, হ'ব বাৰু গুৰুদেৱ, আপুনি কৈছে যেতিয়া সকলো ভালেই হ'ব, হওক দিয়ক, আপোনাৰ মতেই হ'ব। গুৰুজনৰ ছালত ৰজাজন ফচি গ'ল। দুদিন পিছতেই ডাঙৰ এটা বাকচ বনাই আনিলে। ৰাজকুমাৰীকো তাত উঠালে। যদিও ৰাজকুমাৰী অমান্তিক হৈছিল, তথাপিতো উপায় নাছিল। পিতৃৰ আজ্ঞা মানিবই লাগিব। গুৰুজনেতো বাট চায়েই আছিল। মনে মনে কেনেবাকৈ খবৰটো পালে। সেইদিনা সকলো ল'ৰা ছোৱালীকে ক'লে, আজি স্কুল বন্ধ, আজি তহঁতে এটা কাম কৰিব লাগিব। তহঁত এতিয়া নদীৰ কাষলৈ যা। তাত নদীৰ সোঁতত এটা বাকচ উটি আহি আছে। সেই বাকচটো ধৰি উঠাই আনি মোৰ কোঠাত ভৰাই দিবি, আৰু দৰজাখন বাহিৰ ফালৰ পৰা মাৰি দিবি, আৰু মই যিমান চিঞৰিলেও দৰজাখন তহঁতে খুলি নিদিবি। ল'ৰা ছোৱালীখিনিয়েতো ভালেই পালে। নদীত সাঁতুৰি নাদুৰি খেলিব ধৰিলে আৰু বাকচটো অহালৈ অপেক্ষা কৰিলে। পিছে কথা এষাৰ আছে নহয়, কালৰো কাল বোলে বিপৰীত কাল। সেইদিনা আন এখন ৰাজ্যৰ এজন ৰজাই চিকাৰ কৰিব আহি চিপাহীৰ লগত নদীৰ পাৰতে অলপ বিশ্ৰাম কৰিছিল। তেনেতে দেখিলে উটি অহা বাকচ এটা। চিপাহীবিলাকক ক'লে, বাকচটো উঠাই আনাচোন। বাকচটো খুলি দিয়াত দেখিলে এগৰাকী সুন্দৰ কন্যা ওলাল। তেতিয়া ৰজাজন হতবাক হৈ পৰিল। কি হ'ল, কি কথা, কোন হয় দেৱী? ৰাজকুমাৰীক সুধিলে। তেতিয়া ৰাজকুমাৰীয়ে নিজৰ পৰিচয় আৰু যি যি সমস্যা হ'ল সকলোখিনি বিৱৰি ক'লে। তেতিয়া ৰজাজনে ক'লে, এতিয়া কি কৰিম? ৰাজকুমাৰীয়ে ক'লে, পিতায়ে কৈছিল, যিয়ে বাকচটো খুলিব তেওঁৰ লগত মোৰ বিবাহ হ'ব। আপুনি মোক বিবাহ কৰিব লাগিব। ৰজাজনেও আজ্ঞাটো পালি আঙুঠি এটা উলিয়াই পিন্ধাই দিলে। চিপাহীবোৰেও হাত চাপৰি বজালে। তেনেকৈ বিবাহ কাৰ্য সম্পন্ন হৈ গ'ল। তেনেতে ৰজাজনে ভাবিলে, খালী বাকচটো নদীত উটুৱাই দিয়াতকৈ ইয়াত কিবা কিবি এটা ভৰাই দিয়া যাওক। ইফালে আকৌ বাকচ অহালৈ অপেক্ষা কৰি ল'ৰা ছোৱালীখিনি ৰৈয়ে আছে। এনেতে কোনোবা এজনে দেখিলে বাকচ এটা উটি অহা। তেতিয়া সকলোৱে গৈ দলে বলে বাকচটো উঠাই আনিলে। বাকচটো বিৰাটেই গধুৰ আছিল। ঠেলা হেঁচা যেনেকে তেনেকে নি
গুৰুজনে কোঠালীৰ ভিতৰত সোমোৱাই দিলে। ঠিক গুৰুৰ আজ্ঞা মানি বাহিৰৰ পৰা দৰ্জাখনো বন্ধ কৰি দিলে। আনফালে গুৰুজন একেবাৰে উৎসাহিত হৈয়ে আছে। বাকচ আহিব, বাকচ খুলিম, কন্যা ওলাব, বিবাহ কৰাম, মোৰ ভাগ্য জিলিকি যাব, এদিন মই ৰজা হ'ম। দেৰি নকৰি বাকচ খুলিব ধৰিলে। দেখিলে এটা প্ৰকাণ্ড জীৱিত ভালুক। ৰজাজনে চিকাৰ কৰি পোৱা এই ভালুকটোকে বাকচটোত ভৰাই পঠিয়াই দিছিল। ভালুকটো এনেও খঙতেই আছিল। গুৰুজনক আক্ৰমণ কৰিব ধৰিলে। গুৰুজনে চিঞৰিব ধৰিলে, ৰক্ষা কৰা, ৰক্ষা কৰা। বাহিৰত ৰৈ থকা ল'ৰা ছোৱালী কোনোবা এজনে দৰ্জাখন খুলি দিব গৈছিল, কিন্তু আনকেইজনমানে মনত পেলাই দিলে যে গুৰুদেৱে চিঞৰি থাকিলেও দৰ্জা যে নুখুলিব কৈছিল। সকলোখিনি মনে মনে ৰৈ থাকিছিল। ইফালে ভালুকটোৱে গুৰুৰ ওপৰত আক্ৰমণ কৰিয়ে থাকিল। তেতিয়া গুৰুজনে চিঞৰি চিঞৰি কৰিছিল, মনুষ্য ইচ্ছাতকৈ দেৱতাৰ ইচ্ছা বহু গুণে ওপৰত। আজি ৰাজকন্যা ৰজা ঘৰ এখনেই পাই গ'ল, কিন্তু মই আজি ভালুকৰ ভক্ষণ হ'লোঁ। জীৱনত যি হ'বলগীয়া আছে সেয়া হৈয়ে ৰ'ব। প্ৰথম কথা এই কাহিনীটোৱে আমাক বুজাইছে। দ্বিতীয় কথা, যেতিয়া বেয়া চিন্তা মনত ঠাই পাব, তেতিয়া নিজৰে অপকাৰ, বেয়া দিন মাতি আনিবলগীয়া হয়। সেয়েহে বেয়া চিন্তা, নিগেটিভ চিন্তা মনত কেতিয়াও ঠাই নিদিব, মনত ৰাখিব। শেষত আমাৰ এই প্ৰেৰণাদায়ক ভিডিঅ'টো কেনেকুৱা পালে? যদিহে ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব। আগলৈ এনেধৰণৰ প্ৰেৰণাদায়ক ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ এই গ্ৰ' আপ অসম ইউটিউব চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।